নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোত আপোনালোকক কিছুমান টিপছ দিম যেহেতু অগ্নিবীৰৰ এক্সাম আহি আছে 22 এপ্ৰিলৰ পৰা 2024 আৰু আসাম পুলিচ এছএছসি জিডি আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম মানে যিকোনো চাকৰি যেহেতু এক্সামটো মেইন আজিকালি এক্সামত কি হয় কিছুমান এনেকুৱা লৰা ছোৱালীও থাকে আৰু যিসকল অতিকে মেধাবী তেওঁলোকেহে পঢ়া শুনা কৰি নাম কাট অফ লিষ্টত নাম আনিবলৈ সক্ষম হ'ব যিসকল অতি মেধাবী তেওঁলোকেহে যিকোনো এটা চাকৰি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব আৰু কিছুমান বিশেষকৈ যিসকল ডিফেন্সৰ প্ৰতি ইন্টাৰেষ্টেড ল'ৰা ছোৱালী থাকে তেওঁলোকৰ এডুকেশ্যন মানে শিক্ষাটো হিমান এটা পঢ়া শুনাত চোকা নহয় কিছুমান থাকে বাৰু সকলোৰে কথা কোৱা নাই কিন্তু কিছুমান সকলোখিনি হেনেকুৱা মেধাবী নহয় যেহেতু বহুত দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালীও থাকে তেওঁলোকৰ চাকৰি এটা জীৱনত বহুত প্ৰয়োজন হেই সকলে হিমানটা তেওঁলোকৰ পঢ়িবলৈও সময় নাথাকে বা পঢ়িলেও কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে বিশেষকৈ মইও মোৰ নিজৰ কথাই কৈছো বেলেগৰ কথাটো বাদেই দিও সেই পঢ়িলেও হিমানটা মগজত নোহোমায় কিন্তু উপায় নাই চাকৰি পৰীক্ষাটো পাছ কৰিব লাগিব পৰীক্ষা পাছ কৰিলেহে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব বৰ্তমান যেহেতু বহুত কম্পিটিশনৰ যুগ প্ৰতিযোগিতাৰ যুগ সম্পূৰ্ণ অসমীয়াত সহজ সৰল ভাষাত কিছুমান নম্বৰ পোৱাৰ টিপছ আপোনালোকক যেটো টুক্কা বুলি ক'ব পাৰি যদি আপুনি একো নজনাকৈ পৰীক্ষা পাছ কৰিব বিচাৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব অকমান দীঘলীয়া হ'ব 10-15 মিনিট বা 20 মিনিট হ'ব পাৰে ভিডিঅ'টো যিখিনি টিপছ দিম আপোনালোকে ভালদৰে খৰচি মাৰি চাব আৰু কিয়নো কিছুমান বোৰ্ড লাগে কিছুমান হিমানটা সুবিধা নাই মই যিমানখিনি মুখতে আপোনাক পাৰো মুখতে বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট কথা হল কিছুমান এনেকুৱা ল'ৰা ছোৱালীও ইন্টাৰভিউ দিবলৈ যায় বা এক্সাম দিবলৈ যায় দৌৰ চৰাৰ কথা বাদ দিয়ক দৌৰ চৰটো প্ৰেক্টিছ কৰিলে পাৰিব বা যাৰ শৰীৰত শক্তি আছে তেওঁ দৌৰ মাৰি পাছ কৰিব পাৰিব এতিয়া যেহেতু অসম চৰকাৰৰ এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সাম আহি আছে আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যিকোনো চাকৰিৰ কাৰণে এক্সামটো মেইন মই কৈছো কিছুমানে পঢ়া শুনা কৰি যায় কিছুমান নপঢ়াকৈ ল'ৰা ছোৱালী যায় কিন্তু এটা পঢ়া শুনা কৰি যোৱা সকলেতো ম্যাথছ ৰিজনিং কৰিব পৰাখিনি জিকে খিনি নোৱাৰিলো কৰিব পাৰিব আৰু যিসকলে ম্যাথছ ৰিজনিং জিকে কি বস্তু একো নাজানে কোনোদিন কিতাপ মেলিয়ে চোৱা নাই তেওঁলোকেওতো নম্বৰ এটা পাব লাগিব মই আপোনালোকক 100% গ্যাৰান্টি দি কলো অন্তত আপুনি চাকৰি যিখন পৰীক্ষা দিবলৈ যাব তাত মিনিমাম নম্বৰ এটা হলো 25% হলো নাম্বাৰ এটা পায় আহিব খালি মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপুনি চাব লাগিব চালে কিবা এটা হলো নম্বৰ পাব আহক এতিয়া আমি ভিডিঅ'টো ফুল ডিটেইল ধুনিয়াকৈ আলোচনা কৰো 1 নম্বৰ পইণ্ট আপুনি এক্সাম দিবলৈ গৈছে আৰু যিখন পেপাৰ প্ৰশ্ন কাকত আপোনাৰ কম্পিউটাৰতে হওক বা অফলাইনতে কিছুমানৰ হয় ওএমআৰ বেছত হয় প্ৰথম কথা হল যেটা প্ৰশ্ন আহিলে তাত 4টা অপচন থাকে এ বি সি ডি যিকোনো এটাই আপোনাৰ শুদ্ধ অপচন থাকিব এটো 100% হয় যিকোনো এটা শুদ্ধ হয় কোনটো আপুনি কেনেকৈ চইচ কৰিব ফাৰ্স্ট একেবাৰে কোনোদিন কিতাপক গৈয়ে পোৱা নাই আপুনি কিবা এটা ঘৰৰ মানুহৰ তাগিদাত বা কিবা এটা নম্বৰ যদি আপুনি পাব বিচাৰে তেন্তে 100টা বুলে প্ৰশ্ন আহিলে 100টা প্ৰশ্নৰ শুদ্ধ উত্তৰবিলাক এনেকৈ দি থোৱা থাকে আপোনালোকে চাই লও শুনি লব এ বি সি ডি এত 25টা 100টাৰ ভিতৰত বিত 25টা শুদ্ধ সিত 25টা আৰু ডিত 25টা মানে 25% কে থাকে এটা অপচনত কোনবা এটা সংখ্যা কেতিয়াবা বেছি হ'ব পাৰে কোনবা এটা 25 to 26 27 হয়তো 30 লৈকে হ'ব পাৰে মানে মিনিমাম 20টা হলো এটা অপচনৰ শুদ্ধ থাকিবই সেইভাবে আপুনি যদি একো প্ৰশ্নখনো পঢ়ি চাব নোৱাৰে ইংৰাজী বা হিন্দীত আহিলে অসমীয়াত আহিলেতো পাৰিব বুলি হৈছো কিছুমানে অসমীয়াও নাজানিব পাৰে এনেকুৱা ল'ৰা ছোৱালীও থাকে সেই সকলে কি কৰিব কিবা এটা যদি আপুনি নম্বৰ পাবলৈ বিচাৰে তেতিয়া 1 ৰ পৰা 100 লৈকে যদি 100টা কোৱেশ্চন আহে এটা অপচনতে আপুনি সিলেক্ট কৰিব লাগিব বোলা মন গল আজি 1 নম্বৰটো 8 কৰিলো 2 নম্বৰটো সিট কৰিলো হেইভাগে কৰিলে কিন্তু আপুনি বেছি নম্বৰ এটা নাপায় হয়তো আপুনি সিলেক্ট কৰা গিটা ভাগ্য ভাল থাকিলে দুটা তিনটা শুদ্ধ হ'ব পাৰে আৰু যদি ভাগ্য বেয়া থাকে এটাও শুদ্ধ নহব পাৰে হেইভাবে আপুনি এটা অপচন সিলেক্ট কৰিব লাগিব 1 ৰ পৰা 100 লৈকে একদম এ সিলেক্ট কৰিলে এ টিক কৰি থৈ গুচি আহিব বা গোল কৰিবলৈ হে অফলাইনত হলে গোল কৰি থৈ গুচি আহিব যদি বি সিলেক্ট কৰে বি টোৱে সিলেক্ট কৰিব যদি ডি সিলেক্ট কৰে সি সিলেক্ট কৰে সি টোৱে সম্পূৰ্ণ 100টা সিলেক্ট কৰিব আৰু ডি যদি সিলেক্ট কৰে সম্পূৰ্ণ ডি 100টাই সিলেক্ট কৰি থৈ গুচি আহিব তেতিয়া আপোনাৰ কিমানটা শুদ্ধ হ'ব গম পায় না 100টাৰ ভিতৰত
25টা কুৱেশ্যন শুদ্ধ হ'ব মানে 100 নম্বৰ যদি পৰীক্ষা হয় তেতিয়া আপুনি 20 নম্বৰ পাবলৈ সক্ষম হ'ব কেতিয়াবা সেই আপোনাৰ ভাগ্য ভাল থাকিলে আপুনি যেটো অপচন সিলেক্ট কৰিলে তাত 25 পৰা গৈ 30টাও হয়তো শুদ্ধ থাকিব পাৰে আপুনি 30টা কুৱেশ্যনে হয়তো আপোনাৰ শুদ্ধ হ'ব পাৰে 1 নম্বৰ টিপছ হেতু তাত 2 নম্বৰ অপচনটো হ'ল তেতিয়া আপুনি খালি হেতু মই প্ৰথমে কোৱা টিপছটো কৰিলে আপুনি মাত্ৰ 25% আপোনাৰ শুদ্ধ হ'ব আৰু 2 নম্বৰ টিপছটো এটা অতি গুৰুত্বপূৰ্ণ তেতিয়া 30 পৰা 40% আপোনাৰ শুদ্ধ হোৱা চান্স থাকিব 2 নম্বৰ টিপছটো শুনি ল'ব ফাৰ্স্ট টাইম আহিলে বলে যেটো 4টা 5টা বিভাগত আহে প্ৰথমতে বলে ৰিজনিং আহিলে 25 মাৰ্ক তাৰপা মেথছ 25 মাৰ্ক আৰু জিকে 25 মাৰ্ক আৰু গ্ৰামাৰ 25 মাৰ্ক আহিলে ধৰি লৈছো আপোনাৰ সেই 25টাৰ ভিতৰত আৰু এটা টিপছ খটাব পাৰে আপুনি বলে একো নাজানে একো প্ৰশ্ন বাদ দিও ইংৰাজী হিন্দীত আহিলে একো নাজানে পঢ়িব তেতিয়া আপুনি ৰিজনিংৰ যি 20টা 25টা কোৱেশ্যন আহিব তাৰ এটো সিলেক্ট কৰিব A B C D আপুনি যোনটো অপচনে সিলেক্ট ধৰি লয় এটোৱে সিলেক্ট কৰিম বুলি কোনটো ধৰি লয় এটো আপোনাৰ কথা যদি A টো সিলেক্ট কৰে ৰিজনিংৰ A তে সিলেক্ট কৰি থৈ আহিব তাৰপা বলে মেথছৰ B টো সিলেক্ট কৰিম B টো সম্পূৰ্ণ B এ সিলেক্ট কৰি থৈ আহিব B জি 25টা কোৱেশ্যন আহিব আৰু G কে বলে C টো সিলেক্ট কৰি থৈ সিলেক্ট কৰিম বুলি ভাবিলে আপুনি C এ সম্পূৰ্ণ সিলেক্ট কৰিব আৰু যদি বলে যেটো গ্ৰামাৰ পাৰ্ট আহিব তাত বলে D সিলেক্ট সম্পূৰ্ণ D এ সিলেক্ট কৰি থৈ আহিব তেতিয়া আপোনাৰ আগৰ টিপছটো 25 মাৰ্ক শুদ্ধ হ'ব আৰু যদি 2 নম্বৰ টিপছটোত আপোনাৰ 40 মিনিমাম 40টা মান কোৱেশ্যন শুদ্ধ হোৱাৰ চান্স থাকিব এটা একদম গুৰুত্বপূৰ্ণ টিপছ 2 নম্বৰটো মানে কি হ'ল যেটো 30 পাই যদি পাস কৰিবলৈ তেতিয়া ইজিলি পাস কৰি যাব 40টা কিন্তু শুদ্ধ হ'ব হেতু 2 নম্বৰ টিপছটোত আপুনি কৰিলে 3 নম্বৰ টিপছটো আহিলে আপুনি অংক কথাটো কৈছে 3 নম্বৰ টিপছ অংক বলে আপুনি একোই নাজানে ৰিজনিং বলে আপুনি ৰিজনিং কথা নক অংক বলে একোই নাজানে অংক কৰিবই নাজানে এনেকুৱা ল'ৰা চলি আছে অংক কেনেকৈ শুদ্ধ কৰিব 1 নম্বৰ টিপছটো আপুনি চাই ল'ব যেটো অংক আটাইতকৈ টান থাকিব বা বহুত দীঘলকে প্ৰশ্ন পেপাৰত থাকিব সেই অংকটো কোনটো শুদ্ধ হ'ব গম পায় একেবাৰে যেটো x y = হোল স্কয়াৰ কিবা কিবি x y z যিমান লিখা অংক থাকিব তাৰ 90% প্ৰশ্ন একেবাৰে 1 নম্বৰ অপচনটোৱে শুদ্ধ থাকে অংকৰ টিপছত কলো সেইভাবে আপুনি 1 নম্বৰটো অংক যিমান পাৰে যিমানে টান অংক আহিব হিমানে 1 নম্বৰ অপচনটো শুদ্ধ থাকে সেইভাবে আপুনি এই অপচনটো যদি বেছিকৈ সিলেক্ট কৰে তেতিয়া অংকত বেছি নম্বৰ পাবলৈ সক্ষম হ'ব তাৰ পিছত আৰু এটা টিপছ আহিলে আৰু এটা টিপছৰ কথাটো কলোৱে আপুনি অংক পাৰ্টটো এটা অপচনে সিলেক্ট কৰিব A সিলেক্ট কৰিলে A সিলেক্ট কৰিব B সিলেক্ট কৰিলে B এ সিলেক্ট কৰিব C সিলেক্ট কৰিলে C এ সিলেক্ট কৰিব আৰু যদি D সিলেক্ট কৰে তেতিয়া D এ সিলেক্ট কৰিব আপোনাক মই কৈ দিলো গ্যাৰান্টি দি কৈ দিলো মিনিমাম সেই 25টাৰ ভিতৰত আপোনাৰ 15-16টা অংক শুদ্ধ হৈ যাব মানে যিকোনো এটা অপচনত বেছিকে শুদ্ধ দিয়া থাকে এটো আপোনাৰ ভাগ্যই ক'ব আৰু কপালে ক'ব যদি আপুনি সি সিলেক্ট কৰে সি টোত যদি বেছিকে শুদ্ধ অপচন থাকে হেতু আপোনাৰ ভাগ্যই টানিব তেতিয়া আপোনাৰ হে সি অপচনটো যদি বেছিকে শুদ্ধ আনসাৰটো থাকে আপুনি নম্বৰ পাবলৈ যথেষ্টখিনি সক্ষম হ'ব তাৰ পিছত আৰু এটা জি কে অপচন লৈ আহো জি কে যিবোৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আহে অগ্নিবীৰ হোক বা যিকোনো ধৰণৰ কম্পিটিটিভ ইন্টাৰভিউ যিকোনো পৰীক্ষা এপিএসসি লৈকে মই কোৱা কথাখিনি আপুনি টিক্স খটাই চাব পাৰে জিকে কথাটো কি কৰিব গম পাইছেনে আপুনি প্ৰশ্নটো জিকে বহুত এটা ডাঙৰ সিলেবাস থাকে অল ইন্ডিয়া প্ৰশ্ন আহিব পাৰে অসমৰো আহিব পাৰে ইমানখিনি জিকে মানে মনত ৰখা সম্ভৱই নহয় মানে ইমান হাজাৰ হাজাৰ কিতাপ পঢ়িলো হাজাৰ হাজাৰ প্ৰশ্ন পঢ়িলো আপোনাৰ ইমান মনত নাথাকে জিকেত কি কৰিব আপুনি সাপোজ মই এটা উদাহৰণ দিলো অসমৰ কোনখন জিলাত আজানপি দৰগাহ অৱস্থিত তাৰ অপচনটো আপুনি শুনি ল'ব 1 নম্বৰ দিব যোৰহাট 2 নম্বৰ নগাঁও 3 নম্বৰ দিব শিৱসাগৰ আৰু 4 নম্বৰ দিব ধুবুৰী আপুনি এটা কোনটো অপচন সিলেক্ট কৰিব মই কৈ দিলো চক আপুনি বাদ দিও হেতু প্ৰশ্ন আপুনি কোনোদিন শুনাই নাই কিন্তু শুদ্ধ হৈ যাব আপোনাৰ হয় আপুনি যিকিটা উত্তৰ দিব আটাইতকৈ দীঘল হৰকে আখৰ লগা কোনটো হয় কোনটো অপচন শিৱসাগৰ হয় নে নগাঁও হয় নে যোৰহাট হয় নে ধুবুৰী হয় আটাইতকৈ দীঘল অপচনটো জিকে শুদ্ধ হ'ব নহলে আটাইতকৈ ছুটি অপচনটো শুদ্ধ হ'বই মানে 100% গ্যাৰান্টি এটা কি হল জনাসকলেতো জানে আজানপি দৰগাঁও শিৱসাগৰত অৱস্থিত বুলি যিসকলে নাজানে সেই শিৱসাগৰটো আটাইতকৈ হৰ সংখ্যা আছে তলবে হৰসিকে হি ৱা ব দুনিয়াকে হা গ ৰ 5টা সংখ্যা আছে 5টা শব্দ আছে আৰু বাকিবোৰ 4টা 3টা অপচন আছে সেইভাবে আপুনি যেটো দীঘল অপচন হয় হেতুৱে যিমান পাৰে বেছিকৈ চইচ কৰিব আটাইতকৈ যেটো দীঘল উত্তৰ থাকিব দীঘল হৰহকে শব্দ লগা যেটো সংখ্যা থাকিব ইংৰাজী হোক অসমীয়া হোক হিন্দী হোক মতলব নাই হেতু শুদ্ধ হ'বই বেছিকৈ আৰু আটাইতকৈ যেটো ছুটি থাকিব
চুটি শব্দ লগা শব্দ যিটো থাকিব মানে উত্তৰত যিটো থাকিব সেইটো শুদ্ধ হ'ব একদম কথাটো মন কৰিব আপোনাৰ জিকে হেনেদৰে শুদ্ধ কৰিব লাগিব আৰু জিকে বেলেগ ষ্টিপ মই বৰ্তমানলৈকে বিচাৰি পোৱা নাই মই যিখিনি মই ট্ৰাই কৰিছো মোৰ বৰ্তমান ময়ো ইন্টাৰভিউ দি আছো কিন্তু যথেষ্টখিনি নম্বৰ পাবলৈ সক্ষম হৈছো তাৰ পিছত টিপছ কিটা যিকিটা কথা কলো সেইকিটা যদি আপুনি ফলো কৰে অন্তত ইন্টাৰভিউ দিবলৈ গলে কিবা এটা হলো নম্বৰ পাব আসাম পুলিচ এডিআৰই 3rd গ্ৰেড 4th গ্ৰেড এছএছসি জিডি তাৰ পিছত অগ্নিবীৰ এক্সাম ইউপিএসসি লৈকে আপুনি এইকিটা টিক্স কৰি চাব পাৰে ভিডিওটো ভালদৰে চাই আপুনি কথাকিটা কেনেদৰে কৈছো আপোনালোকে জানি ল'ব প্ৰশ্ন ইংৰাজীত আহক অসমীয়াত আহক হিন্দীত আহক মতলব নাই প্ৰশ্নটো চাব একো কোনোদিন আপুনি প্ৰশ্নটো বলে বিচাৰিয়ে পোৱা নাই জিকে প্ৰশ্ন শুনাই নাই প্ৰশ্ন বাদ দিয়া উত্তৰহে চাওক আটাইতকৈ দীঘল শব্দ লগা যিটো শব্দ থাকিব সেইটো শুদ্ধ হ'ব নহলে আটাইতকৈ চুটি শব্দ যিটো থাকিব সেইটো প্ৰশ্নই আপোনাৰ 100% শুদ্ধ থাকিবই আৰু এটা কথা হ'ল আৰু কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন দি দিয়ে বলে আটাইতকৈ ডাঙৰ নদীদ্বীপ অসমৰ কোনখন জিলাত অৱস্থিত বলে শিৱসাগৰ যোৰহাট ডিব্ৰুগড় দিলে আৰু বলে ওপৰৰ এটাও নহয় সেইটো অপচনো দি দিব পাৰে আৰু হেনেকুৱা বিলত প্ৰায় 50% চান্স থাকে ওপৰৰ এটাও নহয় সেইটো অপচনে শুদ্ধ থাকিব আৰু আৰু এটা সেইটো কথাটো আপুনি গম পালে ওপৰৰ এটাও নহয়তো আপুনি চইচ কৰি যদি দি দিয়ে প্ৰায়খিনি উত্তৰ আপুনি শুদ্ধ হয় পাবলৈ সক্ষম হ'ব মানে নম্বৰ পাবলৈ সক্ষম হ'বই তাৰ পিছত আৰু কথা হ'ল আৰু নেগেটিভ মাৰ্কিং কিন্তু থাকিব দেই আপুনি নেগেটিভ মাৰ্কিংটো মেইনটেইন কৰিব লাগিব এছএছসি জিডিতে হওক কিছু নেগেটিভটো নাথাকিলে মই যিখিনি টিপছ কৰিলো 100% আপুনি টিপছ কৰিও গুচি আহিব পাৰে কোনো মতলব নাই নম্বৰ পাবই নেগেটিভ যেহেতু নাই আৰু নেগেটিভ থাকিলে আপুনি কেনেদৰে কৰিব সেইটো আপোনাৰ নিজৰ মগজটো অলপ ফটাব লাগিব অকল যে পঢ়িলেই চাকৰি পায় এনেকুৱা কথা নহয় আপোনাৰ মগজটো যদি থাকে মগজটো যদি সঠিক কামত ব্যৱহাৰ কৰে আপোনাৰ যিখিনি জ্ঞান আছে আপুনি চাকৰি পাবলৈ সক্ষম হ'বই মই যিখিনি টিপছ কলো আপোনালোকক মই নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কলো মই বহুত ইন্টাৰভিউ দিছো 37 নম্বৰ ইন্টাৰভিউত এবাৰ মই হৰক নম্বৰ অলপ পাবলৈ সক্ষম হৈছো চাকৰি হয় নহয় নাজানো আগতো পাছ কৰিছো কম নম্বৰৰ কাৰণে পোৱা নাই আৰু অগ্নিবীৰত বিশেষকৈ এই ভিডিওটো অগ্নিবীৰ যিসকলে এপ্লাই কৰিছে ফলো কৰিব তেওঁলোকৰ যিহেতু 50 মাৰ্কৰ পেপাৰ হ'ব জিডি ট্ৰেডমেনৰ আৰু আপোনাৰ 50 মাৰ্কৰ যেহেতু কুৱেশ্যন থাকিব মাত্ৰ তাত 33% পালে পাছ কৰে তেওঁলোকে বেছিকৈ যদি এইটো টিপছ খটায় তেওঁলোকৰ বেছি লাভ হ'ব এইটো ভিডিঅ'ৰ পৰা বাকিবোৰ লাভ নহয় বুলি মই কোৱা নাই সেইবাবে আপুনি কিন্তু আৰু এটা লাষ্টৰ শেষত কলো পঢ়িব কিন্তু আপোনালোকে মোৰ যে যিখিনি টিপছৰ কথা কলো সেই টিপছখিনি কৰিয়ে আপুনি কেতিয়াও গুচি নাহিব তেতিয়া চাকৰি যেহেতু অকল পাছ কৰিলে নহ'ব সৰহ নম্বৰ পাব লাগিব কাট অফ লিষ্টত যিমানটো কাট অফ যায় সিমানটো কাট অফত নম্বৰ গ'লেহে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব সেইবাবে নিজে পঢ়া শুনা কৰি পাছ কৰাটো ভাল যিসকল দুখীয়া অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী থাকে তেওঁলোকৰ কিতাপ এখন পঢ়ি কিনিবলৈ সমস্যা হয় তেওঁলোকে এইটো ভিডিঅ' অলপ সহায়ক হ'ব বুলি ভিডিঅ'টো বনালো বেলেগ উদ্দেশ্য একো নাই আপোনালোকক মূৰ্খ সজাবলৈ বনোৱা নাই জাষ্ট আপোনালোকে পঢ়া শুনা কৰি যদি চাকৰি ল'ব পাৰে ভাল যিকোনো ক্ষেত্ৰতে নিজৰ মগজৰ দ্বাৰা হ'লে ভাল কিন্তু মোৰ ভিডিঅ'টো চাই আপুনি যদি সেভ কৰি থৈ দিব ইন্টাৰভিউ দি আহি যেতিয়া এনসাৰ কি দিব কিমান নম্বৰ পালে আপুনি কমেন্ট কৰিবলৈ নাপাহৰিব মই যিকিটা টিপছৰ কথা কলো আৰু অংকৰ কথাটো কলোৱে আৰু ৰিজনিংৰ আৰু এটা টিপছ আছে যিবোৰ কাগজৰ টুকুৰা কটাকটি বা কিবা সিম্বলৰ অপচন যদি থাকে প্ৰায় 2 নম্বৰ অপচনটোৱে শুদ্ধ থাকে মই এছএছসি জিডি এবাৰ ৰিজনিংৰ আপোনাৰ 20টা কুৱেশ্যন আহিছেতো 20টাৰ ভিতৰত মোৰ 5টা হেনেকে কাগজৰ টুকুৰা কটাকটি আহিছে 2024 এছএছসি জিডি মই গোটেইকেইটাই শুদ্ধ নম্বৰ পাবলৈ সক্ষম হৈছো এতিয়া যদি মোৰ গিলাস সিস্টেমৰ যিটো বোৰ্ড থাকে মোৰ গোটেই এনসাৰ কিখন আপোনালোকক দেখাই দিলোহেঁতেন কিন্তু এতিয়া হেতু পইষ্টে মানে হিমানটা হেৰি নাই মই মুখতে যিমান পাইছো বুজাইছো আৰু পিছলৈ যদি পইচা পাতি মোৰ মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ যেহেতু আহিছে অপচনটো আহিলে আৰু হাফ মনিটাইজেশ্যনৰ কাৰণে ফুল মনিটাইজেশ্যন যেতিয়া হ'ব পইচা পাতি যদি পামগে আপোনালোকৰ কাৰণে নিজৰ কাৰণে ইমান খৰচ নকৰো সেই বৰ্ডছৰ আনি আপোনাক ধুনীয়াকৈ পিছত ভিডিঅ' বনাই বুজাবলৈ চেষ্টা কৰিম চাকৰি পালেও নাপালেও মই আপোনালোকক সহায় কৰি যাবলৈ সদায় চেষ্টা কৰিম এইখিনিয়ে আপোনালোকে খালি পঢ়িব নপঢ়াকে আপুনি অকল মোৰ টিপছখিনি খটাই যদি পৰীক্ষা দিবলৈ যায় তেতিয়াও কিন্তু নহ'ব যিমান পাৰে পঢ়ি যাব আৰু সময়টো খুব কম দিয়ে কম্পিটিটিভ এক্সামৰ কাৰণে বিশেষকৈ এছএছসি জিডি 160 মাৰ্কৰ কুৱেশ্যন আপোনাৰ 1 ঘণ্টাত কৰিব লাগে এই টিপছ কেইটা খটাব লাগিব তেতিয়াহে আপুনি পাছ কৰিব যিমান পঢ়িও মেধাবী হৈও একো লাভ নাই পঢ়িলে আপুনি শুদ্ধকৈ কৰিলে কিমানটা কুৱেশ্যন কৰিব খুব বেছি 10টা যদি শুদ্ধ 20টা যদি শুদ্ধ কুৱেশ্যন কৰে নিজে কয় ৰিজনিং মেথছ কৰি থাকোঁতে যথেষ্ট সময় লাগে 20টা কৰিলে আপুনি 40 নম্বৰ পালেতো চাকৰি নাপায় কাট অফ লিষ্টৰ নাম আহিবলৈ যেনে হলো 70 80 60 নম্বৰ পাব লাগিব এই টিপছখিনি খটাব লাগিব তেতিয়াহে আপুনি চাকৰি পাবলৈ বৰ্তমান প্ৰতিযোগিতাৰ যুগত সময় হ'ব প্ৰতিযোগিতাৰ যুগত আপুনি সক্ষম হ'ব
এইখিনিয়ে ভিডিঅ'টোৰ পৰা কিমানটো বুজি পালে আৰু যদি ভাল লাগিলে কমেণ্ট কৰিব। টিপছ কেইটা আপোনাৰ বাস্তৱিক জীৱনৰ আগন্তুক যি ইণ্টাৰভিউ পৰীক্ষা আহি আছে, অগ্নিবীৰ, SSC, GD, 3rd গ্ৰেড, 4th গ্ৰেড, আছাম পুলিচকে ধৰি যিমানখিনি এক্সাম আহি আছে সকলোতে আপোনালোকে খটাই চাব, কিবা এটা হ'লেও নম্বৰ পাবলৈ সক্ষম হ'ব। গৰম পৰি যথেষ্ট গেঞ্জি পিন্ধি ভিডিঅ'টো বনাই দিলোঁ। আকৌ গেঞ্জি কিয় পিন্ধি ভিডিঅ' বনাইছে বুলি কমেণ্ট নকৰিব। ইমান পইচা পাতিও নাই ডেইলি চোলা চেঞ্জ কৰি আপোনালোকক ভিডিঅ' বনাই দেখাই থাকিবলৈ। যেনেকৈ থাকোঁ মই তেনেকৈ ভিডিঅ'বিলাক বনাই দিওঁ। চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈও গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আৰু আপোনাৰ লগৰ যিমান বন্ধু বান্ধৱী আছে ইণ্টাৰভিউত ট্ৰাই কৰি থকা, এইটো ভিডিঅ' পুৰা শ্বেয়াৰ কৰি দিব, তেওঁলোকৰো সহায়ক হ'ব মোৰ ইউটিউব চেনেলটোৰ পৰা, বিশেষকৈ এই ভিডিঅ'টোৰ পৰা। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মোৰ কাৰণে 1 মিনিট হ'লেও আপোনালোকে প্ৰে কৰিব, আগন্তুক দিনৰ যাতে এইবাৰে 2024তে চাকৰিটো হ'বলৈ। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।